guys, welcome back to my YouTube channel Umesh Vlogs. পোনপ্ৰথমে সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ গাইজ। ভিডিঅ'টো মই স্বাধীনতা দিৱসৰ উপলক্ষে বনাইছোঁ গাইজ। আপোনালোকৰ বাবে আমি সকলোৱে জানো যে ভাৰত স্বাধীনতা ইতিহাস এক বহুত দীঘলীয়া, বহুতো ব্যক্তিৰ চেষ্টা, কষ্ট, ত্যাগ, ধৈৰ্যৰ ফলত আমি স্বাধীনভাৱে জীয়াই আছোঁ আৰু স্বাধীন পালোঁ। মহাত্মা গান্ধীৰ পৰা আদি কৰি বহুতো ব্যক্তিয়ে আমাৰ স্বাধীনতাৰ বাবে যুঁজ দি গৈছিল আৰু তেওঁলোকে জয় হৈছিল অহিংসাৰ পথেৰে। গাইজ, মই আজি ৫টাতে উঠিছোঁ কাৰণ আজি স্বাধীনতা দিৱস। পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি সোনকালে উঠিছোঁ, মানে উঠি পেলাই গা পা ধুলোঁ। গা পা ধুই কিনে মই ৰেডি মানে মই ফাৰ্ষ্টত পূজা দিম কাৰণ আজি পুনৰ লাষ্ট মানডে আজি, সেইকাৰণে অলপ ভাবিছোঁ মন্দিৰত সেৱা লওঁ, মন্দিৰত পূজা দিম। পূজা দিয়াৰ পিছত আজি আমি যাম কিহত ৰাজহুৱা ফিল্ডত। আজি ৰাজহুৱা ফিল্ডত কি হয় নহয় মই সকলোখিনি দেখোঁ, আপোনালোকে চাই যাব গাইজ। আৰু ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে গাইজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া মই আৰু খুৰী পূজা দি আছোঁ আৰু পূজা দি পেলাই আজি যাম ভাইটিহঁতৰ স্কুলত যাই কি কৰোঁ নকৰোঁ সকলোখিনি দেখুৱাম, চাই থাকিব দে গাইজ। ক'ত যাম আমি? কৈ দিয়া। ফিল্ডত যাম। ফিল্ডত নহয়, স্কুলত যাম। আজি কি আছে? আজি কি আছে কৈ দিয়া। ইণ্ডিপেণ্ডেন্স ডে, স্বাধীনতা দিৱস। আমি ওলাইছোঁ এতিয়া যাবলৈ। ভাইটি ওলাইছোঁ, আমি যাম এতিয়া ফিল্ডত নাযাম আকৌ। ভাইটিৰ কিহত স্কুলত যাম, ভাইটিৰ স্কুলত যোৱাৰ পিছত ফিল্ডত যাম কাৰণ আজি ভাইটি ডান্স কৰিব ন, সেইকাৰণে চাই থাকিব গাইজ। কি কৰোঁ নকৰোঁ আপুনি দেখোন। অলৰেডি আহি পালোঁ গাইজ। আমি এতিয়া ভাইটিহঁতৰ স্কুলত। ভাইটিহঁতৰ টিচাৰ এজনে এইটো বজাইছে, বহুত ভাল লাগছে। বহুত ভাল লাগছে এইটো মানে মিউজিকটো। চাওক গাইজ, এতিয়া ভাইটিয়ে ডান্স কৰিব, তাক মাতিছে। চাওক গাইজ, ভাইটিৰ ডান্স। আমি এতিয়া ভাইটিহঁতৰ স্কুলৰ পৰা ফিল্ডত গৈ আছোঁ, আমাৰ ৰাজহুৱা ফিল্ডত। কাৰণ ৰাজহুৱা ফিল্ডত কি হয় নহয় সকলোখিনি দেখুৱাম, চাই থাকক গাইজ। দীঘলীয়া সকলোখিনি যদি দেখুৱাওঁ ভিডিঅ'খিনি বহুত দীঘলীয়া হ'ব, সেইকাৰণে অলপ দেখুৱাই আছোঁ, চাই থাকক। আমি এতিয়া আহি পাইছোঁ ৰাজহুৱা ফিল্ডত। এয়া চোৱা,
আমি ঘৰত যাই আছোঁ গাইছ, কাৰণ প্ৰগ্ৰাম শেষ হোৱা নাই। এতিয়া বহুত ডান্স হ'ব। আমি নাচাওঁ কাৰণ একো খাই অহা নাই, কাৰণে ঘৰত গৈ আছোঁ। চাই থাকক, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে গাইছ, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব প্লিজ গাইছ। থেংক ইউ।